Hả? মহাবিদ্যালয় সকলোৱে কি কৰি আছে যে আজি আমাৰ 1 আগষ্টৰ পৰাই আচলতে মহা ধুমধামেৰে স্বাধীনতা দিৱসৰ আয়োজন চলি আছে। অহাকালিলৈ আমাৰ স্বাধীনতা দিৱস, যদিও আমাৰ শিক্ষা কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে শিক্ষা কৰ্তৃপক্ষৰ যি নিৰ্দেশ, সেই নিৰ্দেশ আৰু আমাৰ আন্তৰিকতাৰে আমি কি কৰিছোঁ যে আমি আজি ৰাতিপুৱাৰ কাৰ্যসূচী আমি সমূহ ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি প্ৰভাত ফেৰী যাত্ৰা আৰম্ভ কৰিছোঁ। লগতে আমাৰ আজিৰ অনুষ্ঠান থাকিব, ড্ৰয়িং কম্পিটিশ্যন আছে ছাত্ৰ ছাত্ৰীৰ মাজত, আৰু ইয়াৰ আমি এটা আমাৰ প্লিজ এটা আছে, আমি শপত গ্ৰহণ অনুষ্ঠান এটাও আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আছে। স্বাধীনতা যিহেতু আমাৰ জন্মগত স্বত্ব, আৰু স্বাধীনতাৰ সৈতে আমাৰ যুদ্ধ কৰি আমাৰ বীৰ বীৰাংগনাসকলে যি অৱদান ৰাখি থৈ গ'ল, যি চিনাকি আমাক দি থৈ গ'ল, সমগ্ৰ পৃথিৱীত আজি ভাৰত এক শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ দেশ হিচাপে যি স্বীকৃতি প্ৰদান কৰি থৈ গ'ল, সেই স্বীকৃতিক আমি আকৌ এবাৰ সোঁৱৰিব লাগিব। আমি আমাৰ বীৰ বীৰাংগনাৰ যি বীৰত্ব আৰু তেওঁলোকৰ আত্মাৰ শান্তি, তেওঁলোকৰ যি আশা আকাংক্ষা, তাক বাস্তৱে এইটো তুলিবৰ কাৰণে আমি আমাৰ নতুন প্ৰজন্মক আমি কি কৰিব লাগিব, উদগনি জগাব লাগিব। আমি তেওঁলোকক আমি আগবঢ়াই লৈ যাব লাগিব, আৰু তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক আমি স্বীকাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু আমি ৰাংচিনা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰাও আমি সেইসকল বীৰ বীৰাংগনাক পুনৰবাৰ সোঁৱৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু সেই কথা সৰগৰ ৰাখি আমি আজি কি কৰিছোঁ যে এইসমূহ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। অহাকালিও আমাৰ পতাকা উত্তোলনৰ পাছতে আমাৰ 2-3টাকৈ কাৰ্যসূচী থাকিব, আৰু গোটেই কাৰ্যসূচীবিলাক আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ বীৰত্ব, স্বাধীনতা সংগ্ৰামীসকলৰ যি ত্যাগ, সেই ত্যাগক স্বীকাৰ কৰাৰ উদ্দেশ্যে। আৰু আমাৰো আমি এনেকুৱা এক মুহূৰ্তত সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আমাৰ ৰাংচিনা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমূহ কৰ্তৃপক্ষই আমি কি কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। আৰু তাক আনন্দ অনুভৱ কৰি আমি এটা পৰিৱেশ আমি সৃষ্টি কৰিছোঁ বুলি আমি নিজকে অনুভৱ কৰিছোঁ। আৰু এই সময়ত মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে মানুহৰ মাজত হয়তো আমাৰ এই বাৰ্তাটো যাব যে ঠিক অনুষ্ঠান নহয়, আমাৰ ৰাংচিনা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নহয়, সমগ্ৰ ভাৰতৰ প্ৰতিটো চুকে কোণে এনেকুৱা এটা বাৰ্তা যাব লাগে যে আমি স্বাধীন ভাৰতৰ নাগৰিক, স্বাধীনতাৰ কথাটো আমি চিন্তা কৰিব লাগিব। জন্মগত স্বাধীনতা আমাৰ যিহেতু জন্মগত চৰ্ত, সেই অধিকাৰ, সেই আনন্দ প্ৰত্যেকগৰাকী ভাৰতীয়ই অনুভৱ কৰাটো দৰকাৰ, আৰু প্ৰত্যেকগৰাকী ভাৰতীয় অনুভৱ কৰি উঠক বুলি মই আশা কৰিছোঁ। আৰু সমূহ ভাৰতবাসীক মই ৰাংচিনা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ।